হুজাইত ড্ৰাগছৰ লগতে কফ চিৰাপ উদ্ধাৰ। হুজাইত আৰক্ষীৰ অভিযানত ড্ৰাগছ কফ চিৰাপ সহ গ্ৰেপ্তাৰ কৰা হৈছে এটা সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰীৰ জিম্মাৰ পৰা উদ্ধাৰ ড্ৰাগছ ভৰ্তি এটা কণ্টেইনাৰ, ৭০টা খালী কণ্টেইনাৰ আৰু ২৫ বটল নিচাজাতীয় কফ চিৰাপ। ধৃত ড্ৰাগছ বেপাৰীৰ নাম শিবু দেৱনাথ বুলি জানিব পৰা গৈছে। পূব ধনীৰাম পথাৰ তেওঁ নিজা ঘৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বেপাৰীটোক। হুজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন মেধিৰ নেতৃত্বত চলোৱা হোৱা অভিযানত ধৰা পৰে এই ঘটনা। কৰ্পোৰা ড্ৰাগছ আৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আপোনালোকে? আজি আমি আবেলি সময়ত এটা গোপন সূত্ৰ পমখেদি পেলাই পূব ধনীৰাম পথাৰ তাত শিবু দেৱনাথ বুলি তেওঁৰ ঘৰত তালাচী চলাওঁ আৰু তেওঁৰ ঘৰৰ পৰা আমি এটা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ ৩ গ্ৰামছ আৰু ২৫টা কৰেক্সৰ বটল পাওঁ আৰু সেইমতে আমি তেওঁক আটক কৰোঁ আৰু উক্ত ড্ৰাগছখিনি আমি সন্দেহজনক ড্ৰাগছখিনি চিজ কৰোঁ আৰু আজি এটা কেছ ৰেজিষ্টাৰ কৰা হ'ব আৰু কাইলৈ তেওঁক মহামান্য আদালতত প্ৰেৰণ কৰা হ'ব। মানে নিচাজাতীয় কফ চিৰাপ নেকি ছাৰ? হয়, নিচাজাতীয় দ্ৰব্য কফ চিৰাপ। কিমান বটল বুলি কয়? ২৫ বটল আমি পোৱা হৈছে আৰু এটা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ ছাছপেক্টেড ব্ৰাউন চুগাৰ জব্দ কৰা হৈছে। হয়। ঘৰৰ পৰা ধৰিছে নেকি? তেওঁৰ ঘৰ আমি চাৰ্চ কৰাতে পোৱা হৈছে। আৰু লগত আৰু কোনোবা আছে নেকি? নাই, তেওঁ অকলে পোৱা হৈছে। তেওঁ ঘৰৰ পৰা এইবোৰ বিক্ৰী কৰে আৰু তেওঁক আটক কৰা হৈছে আজি আৰু অহাকালি মহামান্য আদালতত প্ৰেৰণ কৰা হ'ব। নিউজ ডেস্ক প্ৰতিবেদন NDA 24/7।